কি মজাকৈ বনাইছে এইখন গেটখন, কি ধুনীয়া লাগিছে। আমি এতিয়া মিনাবাজি চাবলৈ আহিছোঁ। বেক টু মাই ইউটিউব চেনেল। তো গাইজ আজি আমি নগৰপাৰা পূজা চাব যাম। তো বলক গাইজ নগৰপাৰা পূজা চাবলৈ যাম। তো ডাইৰেক্ট পূজাত গৈ লগ পাইছোঁ গাইজ। পূজা এই ভিডিঅ'তে আছে, তো চাওক আপোনালোকে অকণমান নগৰপাৰা পূজা চাওক। ভিতৰত সোমাই আছোঁ অকণমান। ৰাজু আছে, ঐ ৰাজু ভাই দিয়া। বহুত মানুহ ন চাওক গাইজ পূজা। মানুহ বহুত দিছে। তো গাইজ দেখা নাই কি কি আছে মোবাইলকো ভাত চাই আছে নাই কি কভাৰ ল'বি আছে দাদাই কভাৰ ওলাই আছে গাইজ। চাওক এইটো কভাৰ লৈ ল'লে গৈছে, কেনেকুৱা লাগিছে কমেণ্ট কৰি ক'ব। আমি এতিয়া মিনাবাজি চাবলৈ আহিছোঁ। চাবলৈ গৈ আছোঁ চাই লওক কি মজাকৈ বনাইছে। কি মজাকৈ বনাইছে এইখন গেটখন, কি ধুনীয়া লাগিছে। ফটো এটা ল'ব লাগিব গাইজ। ইয়াত এইবোৰ নিশ্চয় নিছে গছৰ তলত ধৰিছে কি ধুনীয়া। চাওক গাইজ মূৰ্তিবোৰ চাওক। চাওক বৃন্দাবন কি ধুনীয়াকৈ বনাইছে। ইয়াতো একে দুধনৈৰ নিচিনাকৈ চেম অকণমানহে হ'ব। চাওক গাইজ কি মজা
বনাইছে চব গাইছ কুৰুক্ষেত্ৰৰ যুদ্ধ কনচেপ্টটো দেখাইছে ইয়াত ইয়াত সেয়া ল'ব লাগে সেয়া লৈ ল'লোঁ বাৰু কেনেকৈ পূজা পূজা কেনেকুৱা মজা গাইছ কবি না আৰু কেনেকুৱা লাগি গৈছে বহুত মানুহ ভিৰ চ' গাইছ অকণমান ৰাস্তাতে বহিছোঁ ৰাজু আৰু মই কেনেকুৱা আপোনাৰ মজা না মজা পাইছা ইমানখিনি আছিল তো চাই ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিলৈ এৰিছোঁ বাই বাই গাইছ অহা নেক্সট ব্লগত লগ পাই আছোঁ